আজি এটা নতুন ভিডিও লৈ আপোনালোকৰ ওচৰলৈ আহিছো। ভিডিওটো সম্পূৰ্ণভাৱে চাই থাকক। যদি ভাল লাগে লাইক কমেন্ট শেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। অকুন্তলা বলা আমি সেই বৰ্ষ পুৰণা গুফালে যাওঁ য'ত আমাৰ মানে ময়ূৰৰ অস্তিত্ব আছে। বলা অকুন্তলা। হ'ব বলা। নিৰ্মল মোৰ কিন্তু বৰ ভয় লাগিছে। ইমান ভয়ানক কিয় লাগিছে? নিজৰে গুফা হয়, সোমাই যোৱা। শকুন্তলা আমাৰ অস্তিত্ব এয়াই কমলৰ ওপৰত থকা সেই তাজ আমি প্ৰত্যেক এগৰাকী ময়ূৰক পিন্ধাও আৰু এইবাৰ তোমাৰ পাল আহি পৰিছে শকুন্তলা। তুমি এই কমলৰ ওচৰত থকা তাজ শ্ৰীকৃষ্ণক সেৱা কৰি নিজৰ শিৰত ধাৰণ কৰা। তুমি যে কি ফাল্টু কৰা শকুন্তলা। মই এইবোৰ ফাল্টু কৰি থকা নাই। তুমি অতি শীঘ্ৰে কমলৰ পৰা তাজটো লৈ পিন্ধা, নহলে বিপদ অহাটো নিশ্চিত। সেয়া স্বয়ং ঈশ্বৰে লিখি থৈছে। তুমি পিন্ধা শকুন্তলা। কোনোবা আহিছে? নিৰ্মল মোৰ কিন্তু ভয় লাগিছে। কোন আহিছে? শকুন্তলা তুমি তাজ বেগীতে পিন্ধা, মই কোন আহিছে চাই আহো। কালিয়া গৱৰ্ণৰ এই বিশাল মহলতে আছে ময়ূৰ। যা তহঁত দুইটাই গৈ সেই ময়ূৰক বিচাৰ আৰু সেই ময়ূৰৰ গুফাতে আছে শ্ৰীকৃষ্ণৰ কমলৰ ওপৰত তাজ, যি বিকি আমি পাম 10 কোটিতকৈ ওপৰ টকা। ভাব আমি কিমান ধনী হৈ যাম। যা আৰু যেতিয়ালৈকে তহঁতি বিচাৰি নাপাওঁ তেতিয়ালৈকে নাহিবি। নিশ্চয় বছ, আমাৰ সন্মুখত ময়ূৰ। সঁচাকে ময়ূৰ আহিছে। এটা কাম কৰ, তই জংঘলৰ ফালে লৈ যা। হ'ব। নিজৰ আচল ৰূপলৈ আহ। আপোনালোকে কিয় এনেকুৱা কৰিছে? ময়ূৰ জাতিৰ লগত কিয় শত্ৰুতা বঢ়াই আছে? এনেকুৱা নকৰিব। মোক এৰি দিয়ক। ইয়ানো শকুন্তলা বায়েকৰ প্ৰেমিক কালিয়া গৱৰ্ণৰ মাৰিয়া। বাৰু যদি মাইকী ময়ূৰ হোৱা হলে নিশ্চয় এৰিলো হয়, কিন্তু তাই মতা ময়ূৰ হয়। তোকতো মাৰি পেলোৱাই ভাল হব। মই আপোনালোকৰ ওচৰত হাত জোৰ কৰিছো, মোক এৰি দিয়ক। যদি তোৰ প্ৰাণ ইমানেই মৰমৰ তেতিয়া দে তহঁতৰ ময়ূৰ কুলৰ তাজ। নাই নাই, এয়া অসম্ভৱ। তহঁতি মোক টানি ল, তথাপিও নাপা তহঁতি ময়ূৰ কুলৰ তাজ। গৱৰ্ণৰ কালিয়া কি চাই আছ? মাৰ এতিয়া। কোনে চিঞৰিছে? সকলো ধ্বংস হৈ গল, সকলো ধ্বংস হৈ গল, সকলো ধ্বংস। ময়ূৰ কুলৰ মহাৰাজ নাই। শ্যাম তই মোক কি কৈছ? নিশা তই এনেই কৈছ ন মোক? তই এনেই কৈছ। তুমি যাব বা তই নাকানিবি। প্ৰতিশোধ এতিয়া কেৱল প্ৰতিশোধ শকুন্তলা বাই। তই প্ৰতিশোধ লব লাগিব। মই জনাত ইমানেই জানো যে কৃষি মন্ত্ৰী হয় আৰু আমি প্ৰতিশোধ লব লাগিব। এতিয়াতো তই প্ৰতিশোধ লব নোৱাৰ। তই 10 বছৰ অপেক্ষা কৰিব লাগিব। তাৰপিছত তই সেইখন ঘৰলৈ যেনে তেনে হলেও যাবই লাগিব। তাৰপিছত আমাৰ প্ৰতিশোধ আৰম্ভ কৰিব লাগিব। মই সেইখন ঘৰ ধ্বংস কৰি পেলাম, কাকো শুদাই নিৰো। মই শান্ত নাথাকো, মই প্ৰতিশোধ লম। তহঁতি মোৰ নিৰ্মলক মাৰিলে মই সিহঁতৰ পৰিয়ালক মাৰিম।